নমস্কাৰ সকলোকে। আজি আমি এটা খুব ভাল খবৰ এটা আপোনালোকক দিবলৈ পাই সুখী হৈছোঁ। আমাৰ আপোনালোকে জানে বিটিচি গভৰ্ণমেণ্টত আমি বিভিন্ন ধৰণৰ ইনিচিয়েটিভবোৰ লৈ আছিলোঁ, যেনেকৈ উপেন্দ্ৰনাথ ব্ৰহ্ম ছুপাৰ 50 মিছন, তাৰপিছত আমাৰ ইঞ্জিনিয়াৰিং ইয়া মেডিকেল JEE কাৰণে যিখিনি আমি ছুপাৰ 50 আমি প্ৰগ্ৰাম লৈ আছিলোঁ, তাতে যোৱা 3টা বছৰত আমি বহুত ছাকচেছফুল হ'লোঁ। ইনফেক্ট আমি APSCত যোৱা বছৰ আউট অফ 50 আমি 49জন সিলেকশ্যন হৈ গ'ল। তেনেকুৱাকৈ একেধৰণে আমাৰ JEE আৰু মেডিকেলতো তেনেকুৱা সিলেকশ্যন হৈ আছে। তো তাৰ লগতে সংগতি ৰাখি আমাৰ বড়োলেণ্ড টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰাও আমি যোৱা বছৰ এটা ইনিচিয়েটিভ লৈছিলোঁ যে হোটেল মেনেজমেণ্ট ডিপ্ল'মা কোৰ্চ আমি গোটেই বিটিচি অঞ্চলৰ পৰা আমি 20জন আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ খৰচাত তেওঁলোকক আমি সামগ্ৰীত ফুড ক্ৰাফ্ট ইনষ্টিটিউট তেওঁলোকক আমি এডমিশ্যন দিয়াইছিলোঁ। যোৱা বছৰ আমাৰ 18জন সিলেকশ্যন হৈ কিনে গৈছিলে। এণ্ড আউট অফ 18 অল অফ দেম have been engaged in different 5-star hotel in different parts of India. তেওঁলোকে ইতিমধ্যে ট্ৰেইনিং পিৰিয়ডত আছে, 6 মান্থ ট্ৰেইনিং পিৰিয়ডত, আৰু 6 মান্থ ট্ৰেইনিং পিৰিয়ডৰ পিছত তেওঁলোকে এবজৰ্ব হৈ যাব যিকোনো 5-star হোটেলত। আৰু এই বছৰো একেধৰণে আমি আৰু 20জন ল'ৰা ছোৱালী আমি সিলেকশ্যন কৰিছোঁ। তেওঁলোকৰ যোৱা 9 জুলাই তাৰিখে তেওঁলোকৰ ইণ্টাৰভিউ হৈছিলে, আৰু তেওঁলোকৰ ৰিটেন আৰু অৰেল ইণ্টাৰভিউ তেওঁলোকৰ লোৱা হৈছিলে। আৰু ইণ্টাৰভিউটো লোৱা হৈছিলে ফ্ৰম তেওঁলোকৰ ইনষ্টিটিউটৰ পৰা প্ৰফেচাৰসকল আহি কিনে ইণ্টাৰভিউ লৈছিলে। তাৰে পৰা আমাৰ 20জন ল'ৰা ছোৱালী সিলেকশ্যন কৰা হৈছে। আৰু এই 20জনৰ ভিতৰত আমাৰ সকলো জাতি জনগোষ্ঠী আমাৰ বিটিচি অঞ্চলত বসবাস কৰা 20জনৰ ভিতৰত তেওঁলোক পাবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ ক্লাছ অহা 5 তাৰিখ আগষ্টৰ 5 তাৰিখৰ পৰা তেওঁলোকৰ ক্লাছ ষ্টাৰ্ট হ'ব। আৰু এইটো 1 বছৰীয়া কোৰ্চ হয়। 1 বছৰীয়া তেওঁলোকৰ থিয়ৰী ক্লাছ হোৱাৰ পিছত 6 মাহৰ কাৰণে তেওঁলোকৰ প্ৰেক্টিকেল হয় বিভিন্ন জেগাত, আৰু প্ৰেক্টিকেল হোৱাৰ লগে লগে তেওঁলোকৰ এবজৰ্বেশ্যন ভাল 3-star 4-star 5-star হোটেলত তেওঁলোক এবজৰ্ব হৈ যায়। আজি পষ্ট কোভিড আপোনালোকে যদি চাবলৈ যায় যে হোটেল ইণ্ডাষ্ট্ৰিটো লাহে লাহে বুমিং হৈ আছে। ইতিমধ্যে এই বছৰ আমি যিটো মানসত ফুটফলটো দেখা পালোঁ, ইট হেজ ইনক্ৰিজ মোৰ দেন 3 to 4 টাইমছ। এবাৰ ফুটফলটো বাঢ়ি আহিছে। তো লাহে লাহে আমাৰ বিটিচি টুৰিজিম ডিপাৰ্টমেণ্ট বহুতখিনি এতিয়া অগ্ৰগতি লৈছে। বিভিন্ন ঠাইৰ পৰা এনকুৱাৰীবোৰ আহি থাকে, বিশেষকৈ বড়োলেণ্ড আৰু অসমটো বেলেগ বুলি ভাবে বহুতে। তো আমি তেনেকুৱাকৈ যেতিয়া গোটেই ক্লেৰিফিকেশ্যনটো দিওঁ যে পাৰ্টছ অফ আছে, তো তেনেকুৱাকৈ আমাৰ তাত বহুতখিনি টুৰিষ্ট বাহিৰৰ পৰা এতিয়া অহা আৰম্ভ কৰিছে। আৰু বিশেষকৈ মানাস আৰু ৰায়মনা এই দুটা যে আমাৰ আইটিনেৰী আছে, এইটো বহুত ভালকৈ এতিয়া চলি আছে, ফুটফলখিনি আমাৰ বাঢ়ি আছে। আৰু ইতিমধ্যে আমাৰ স্বদেশ দৰ্শনৰ জৰিয়তে আমাৰ কোকৰাঝাৰ ছাৰাউণ্ডিঙত যিখিনি ৱেটলেণ্ডবোৰ আছে সেইখিনি ডেভেলপ কৰিবৰ কাৰণে ইতিমধ্যে স্বদেশ দৰ্শন 2.0 তাৰ জৰিয়তে আপোনাৰ অলৰেডি 70 crore rupees চেংচন হৈছে। আৰু আমাৰ 165 crore পাইপলাইনত আছে, যে বিভিন্ন যিখিনি আমি 7টা স্পট আমি একৰ্ডত লৈছিলোঁ, এই 7টা স্পট আমি ডেভেলপমেণ্ট কৰিবৰ কাৰণে গৈ আছোঁ। আৰু যোৱাকালি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে আমি কিছুমান আৰ্কিটেক্ট, those who are expert in bamboo architect, they have come down to Boroland. From last 3 days they have been in Boroland, আৰু 3 দিনমান তেওঁলোকে বড়োলেণ্ডত থাকিব। তো বড়োলেণ্ডত বিভিন্ন প্ৰজেক্টবোৰ আমি কেনেকুৱাকৈ ৰিইউজেবল বা ছাষ্টেইনেবল প্ৰজেক্ট আমি বনাব পাৰোঁ। আমি এতিয়া চবতে কনক্ৰিট জংগল বনাই আছোঁ। আমাৰ টুৰিষ্ট স্পট যিখিনি আছে, এইটো আপোনালোকে জানে প্ৰায়খিনি আমাৰ ফৰেষ্টৰ পেৰিফেৰিত আছে, য'ত আমি কনক্ৰিট কনষ্ট্ৰাকশ্যন একচুৱেলি কৰিব নোৱাৰোঁ। তাৰ বাবে অল্টাৰনেটিভ যিটো আছে সেইটো হ'ল যে বেম্বো দি আমি বহুতখিনি কনষ্ট্ৰাকশ্যন কৰিব পাৰোঁ। তাৰে এক্সপাৰ্ট লৰি বেকাৰ বুলি কয়, দে আৰ এক্সপাৰ্ট ইন দিছ ৱৰ্ক ফ্ৰম লাষ্ট 100 years। বিফৰ ইণ্ডিপেণ্ডেঞ্চৰ পৰা তেওঁলোকে ভাৰতত কাম কৰি আছে। তো তেওঁলোকৰ টীম আহিছে, তেওঁলোকে বিভিন্ন জেগাত আমাৰ যিবোৰ প্ৰজেক্ট হ'ব, ইতিমধ্যে তেওঁলোকে ওদালগুৰি, তামোলপুৰ, বাক্সা তেওঁলোকে ভ্ৰমণ কৰিলে। আৰু আজিৰ পৰা তেওঁলোকে চিৰাং আৰু আমাৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব। তো আমাৰ টুৰিজিমৰ লগতো আমাৰ হোটেল মেনেজমেণ্টৰ সংগতি হৈ থাকে। তো এই ল'ৰা ছোৱালীখিনি যেতিয়া পাছ কৰি আহিব, ট্ৰেইনিং লৈ আহিব, আমাৰ ইয়াতে নতুন নতুন ৰিচৰ্টবোৰ আহি আছে, ইয়াতে আমি অবজাৰ্ভ কৰিব পাৰিম। আৰু ইতিমধ্যে আমাৰ সোণাৰ বাংলা যিটো গ্ৰুপ আছে তেওঁলোকৰ লগতো আমাৰ কথা পতা হৈছে। তেওঁলোকতো মানসত
এটা 5 ষ্টাৰ কেটেগৰীৰ এটা ৰিসৰ্ট খোলাৰ কাৰণে প্লেনিং কৰি আছে তো আমি আশা কৰোঁ এনেকুৱা ধৰণৰ যে আমাৰ ৰিসোৰ্সফুল পাৰ্সনখিনি থাকে স্কিল পাৰ্সনখিনি থাকে তেতিয়াহ'লে খুবেই ভাল হয় তাৰ উপৰি আমি সাউথতো দেখা পাইছোঁ বেংগলোৰত যদি যায় আপুনি কেৰালাত যদি যায় আজিৰ দিনত প্ৰায় তাৰে কাম কৰা ল'ৰা ছোৱালীখিনি হোটেল মেনেজমেণ্টৰ প্ৰায়খিনি আমাৰ নৰ্থ ইষ্টৰে পোৱা যায় মই যোৱাকালি গৈ আহিলোঁ প্ৰায় 5টামান জায়গাত গৈছোঁ 5টা জায়গাতে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনি পাইছোঁ তো আজি যদি তেওঁলোকে স্কিল হয় তো দেয়াৰ চেলাৰি উইল বি গুড আৰু তেওঁলোকে এটা ভাল এনভাইৰনমেণ্টত কাম কৰিব পাৰে আজি আনস্কিল লেবাৰ আমি ইয়াৰ পৰা দুনিয়াৰ কেৰালা আৰু বিভিন্ন ৰাজ্য বনাই দিব পাৰোঁ তাৰে এটা ষ্টেপ আমি এই হোটেল মেনেজমেণ্টৰ জৰিয়তে লৈছোঁ আৰু আমি ফুডক্ৰাফ্ট ইনষ্টিটিউটক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে BTCৰ পৰা আউট অফ 60 সিট দে আৰ টেকিং 20 কেণ্ডিডেট ফ্ৰম BTC তো তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ এনেকুৱা এভৰি ইয়াৰ আমি 20জনকে পঠাই আছোঁ তো এইটো মোৰ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ সকলো ষ্টাফৰ চেষ্টাত আজি আমাৰ এই কামখিনি হ'বলৈ সক্ষম হৈছে তো বহুত নিকাকে আমি প্ৰচেছখিনি কৰিছোঁ চিলেকশ্যনখিনি কৰিছোঁ তো আমি ভাবোঁ যে তেওঁলোকে নিজকে স্কিল কৰি কেনে আৰু আগন্তুক দিনত তেওঁলোকে নিজৰ নিজৰ ভৰিত থিয় হ'ব পাৰিব এষ্টাব্লিছ হ'ব পাৰিব তো তাৰে এটা সৰু এটা প্ৰচেষ্টা আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কৰিছোঁ ধন্যবাদ বেষ্টত 18জন আমি সিলেকশ্যন কৰিছিলোঁ 18জনৰ পৰা 18জনে প্লেচমেণ্ট হৈ গৈছে দে আৰ ইন দ্য ট্ৰেইনিং পিৰিয়ড নাও 6 মান্থ ট্ৰেইনিং পিৰিয়ডত থাকে 6 মাহ ট্ৰেইনিং পিৰিয়ডত তেওঁলোকে এটা ৰিমুনেশ্যন পায় আৰু ফুডিং এণ্ড লজিংটো থাকে আফটাৰ 6 মান্থ প্ৰেক্টিকেল ট্ৰেইনিং পিৰিয়ড দে গেট এবজৰ্ব ইন এনি কাইণ্ড অফ 5 ষ্টাৰ 3 ষ্টাৰ হোটেল training that they will go to different institute first time they will go for theory classes to Food and Craft Institute that is in Samaguri Nagaon Samaguri etu Assam government or approved government institute hoy Samaguri তেওঁলোকে যায় তাৰপৰত বেলেগ বেলেগ বিভিন্ন হোটেলবোৰে তেওঁলোকক এবজৰ্ব কৰে বিভিন্ন ইয়াতে বিভাগ থাকে যেনেকৈ আপোনাৰ ফ্ৰণ্ট অফিস এটা বিভাগ আছে ফুড প্ৰডাকশন আছে ফুড এণ্ড বিভাৰেজেছ সাৰ্ভিস আছে বেকাৰী এণ্ড কনফেক্টৰী আছে হাউচকিপিং আছে তো ডিফাৰেণ্ট ফিল্ডত তেওঁলোকে এবজৰ্ব হয় বা ডিফাৰেণ্ট ফিল্ডত তেওঁলোকে ট্ৰেইনিং লোৱাৰ পিছত যাৰ যেনেকুৱা নিড আছে যেটো হোটেলত তেনেকুৱাকৈ তেওঁলোকে তেওঁলোকক এবজৰ্ব কৰি লয় ফুড এণ্ড ক্ৰাফ্ট ইনষ্টিটিউট Samaguri, Nagaon.